আইখাম ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো আপোনালোকে আশা কৰোঁ ভাল পাব, আগৰবোৰ যেনেকৈ মৰম দিছে। আজি আমাৰ ইয়াত পুৰা বৰষুণ দি আছে আৰু মই বৰষুণতে তিতি ভিডিঅ'টো বনাই আছোঁ আৰু আজি ৰান্ধিবলৈ ওলাইছোঁ নিৰামিষ মাছৰ তৰকাৰী। নিৰামিষ মাছৰ তৰকাৰী বুলি এইটো কাৰণে ক'লোঁ কাৰণ ইয়াত মই কোনো ধৰণৰ পিঁয়াজ নহৰু ব্যৱহাৰ কৰা নাই, সম্পূৰ্ণ নিৰামিষ হয়। আৰু নিৰামিষ বুলিতো নকয় বাৰু, যিহেতু মাছ ইউজ কৰিছোঁ, কিন্তু ইয়াক নিৰামিষ এইটো কাৰণে কৈছোঁ কাৰণ ইয়াতে মই পিঁয়াজ নহৰু একো ব্যৱহাৰ কৰা নাই। প্ৰথমতে এখন কেৰাহীত মই ইয়াতে তেল দি পেলাই অকণমান কালজিৰা দি দিছোঁ। এতিয়া বেঙেনা কিডোখৰ এনেকৈ কাটি লৈছোঁ, দীঘলীয়া বেঙেনাটো লৈছিলোঁ আৰু আলু কাটি ৰাখিছিলোঁ অলপ দীঘল দীঘলকৈ। এইখিনি মই অলপ সময় ভাজি থাকিম যেতিয়ালৈকে ৰঙচুৱা হৈ নাযায়। কালজিৰাই ফোৰণ দিছোঁ, আপোনালোকে যদি বিচাৰে তেনেহ'লে সৰিয়হ গুটি ফোৰণ দিবও পাৰে। ইয়াত সোৱাদ অনুসৰি মই নিমখ দি দিছোঁ আৰু হালধি দি দিম আৰু জলকীয়া গুড়ি অকণমান দিছোঁ। এইটো জ্বলা জলকীয়া গুড়ি নহয়, কাশ্মীৰী ৰেড মিৰ্চ হয়। আপোনালোকে যদি বিচাৰে জ্বলা জলকীয়া গুড়ি দিব পাৰে। মই এটা ইয়াতে পকা জলকীয়া চাই দিছোঁ, এইটো জ্বলা আছিলে, সেইকাৰণে মই ইয়াতে কাশ্মীৰী ৰেড মিৰ্চ ব্যৱহাৰ কৰিছোঁ, যিহেতু কালাৰটো অকণমান ধুনীয়া হ'ব তৰকাৰীখনৰ। আপোনালোকে আগতে এনেকৈ মাছৰ তৰকাৰী বনাই খাইছেনে নাই মোক জনাবচোন দেই। মই বাৰু বনাই খায়ে থাকোঁ। বেছিকৈ আজি বনাব লৈছোঁ আচলতে পাভ মাছ। পাভ মাছত মছলা দিলে মই বেয়াই পাওঁ, সৰিয়হ দি ভাপত দিলে ভাল পাওঁ আৰু এনেকৈ বনাই খাই মই বিৰাটেই ভাল পাওঁ। এতিয়া চাওকচোন বেঙেনাখিনি এনেকৈ ৰঙচুৱা, যেনেকৈ আমি বেঙেনা ফ্ৰাই কৰোঁ তেনেকৈ ৰঙচুৱা হৈ আহিছে আৰু এতিয়া মই অকণমান পানী দি দিম। এই জোলকণ বেছি ডাঠ নহয় কিন্তু পাতলাই হয় আৰু গৰম ভাতৰ লগত খাবলৈ যে ইমান তৃপ্তি লাগে নহয়, মই আপোনালোকক কৈ বুজাব নোৱাৰোঁ। আপোনালোকে ৰেচিপিটো যেতিয়া এবাৰ ট্ৰাই কৰিব তেতিয়াহে গম পাব। এবাৰ বনাই চাবচোন এই ৰেচিপিটো, তেতিয়া মোক আপোনালোকে কমেণ্ট ছেকশ্যনত আহি ক'বই লাগিব যে ইমান মিঠা হয় নহয় জোলকণ খাবলৈ। পাভ মাছটোতো এনেও মিঠাই থাকে, মই কেঁচাকৈ দি দিছোঁ পাভ মাছটো আৰু এই মাছটো বিৰাটেই কোমল হয়, অলপতে সিজি যায়, বেছি সময় নালাগে। মই 5 মিনিটে বা 7-5 মিনিটমান ৰাখিছিলোঁ অকল, তাৰপাছত হৈয়ে গ'ল। এইখিনি মই লাহে লাহে অলপ মিলাই দিছোঁ জোলখিনিত, কাৰণ এই মাছটো ইমানেই কোমল যে ভাগি যোৱাৰ চান্স থাকে। আপোনালোকে যদি নতুনকৈ বনাবলৈ শিকিছে বা নিউ বিগিনাৰ হয় কুকিঙত, তেনেহ'লে মাছটো অকণমান ভাজি ল'ব পাৰে, তেতিয়া ভগাৰ চান্স নাথাকে বাৰু। মই ভাজি নাই বনোৱা, যিহেতু মই আগতেও বহুতবাৰ বনাইছোঁ, সেইকাৰণে মই গম পাওঁ যে কিমানটো টাইমলৈকে মানে বনাব লাগিব তেতিয়া নাভাগে। অলপ সময় ঢাকন মাৰি দিলেই এয়া ৰেডি হৈ গ'ল পাভ মাছৰ তৰকাৰী। গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিছিলোঁ, বিৰাটেই সোৱাদ হৈছিল খাবলৈ। আৰু আজিৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিছে তেনেহ'লে আশা কৰোঁ যে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বা